এইবাৰ অভিবাদন জ্ঞাপন কৰিছে বৃদ্ধৰা কন্যা মহাবিদ্যালয়ৰ দলে। তেওঁলোকক নেতৃত্ব দিছে মাধুৰী চৰকাৰ। কুচকাৱাজ দলৰ এইবাৰৰ অভিবাদন জ্ঞাপন কৰা দলটি হৈছে বৃদ্ধৰা গাৰ্লছ হাইস্কুল। তেওঁলোকক নেতৃত্ব দিছে বিন্দিয়া বিশ্বকৰ্মা। এইবাৰ অভিবাদন জ্ঞাপন কৰিছে বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গাৰ্লছ গ্ৰুপে। তেওঁলোকৰ নেতৃত্ব দিছে অদিতি কছাৰীয়ে। এয়া মুখ্যমন্ত্ৰীক অভিবাদন জ্ঞাপন কৰিছে পুৰণি বঙাইগাঁও হাইস্কুলৰ ছাত্ৰৰ দলে। তেওঁলোকৰ নেতৃত্ব দিছে সম্পক সিংহ। ইয়াৰ পাছত হৈছে বঙাইগাঁও টাউন হাইস্কুলৰ ছাত্ৰীসকল। তেওঁলোকৰ নেতৃত্ব দিছে গীতাঞ্জলি বৰ্মনে। এইবাৰ অভিবাদন জ্ঞাপন কৰিছে লিটিল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গাৰ্লছ গ্ৰুপে। তেওঁলোকৰ নেতৃত্ব দিছে নিমি দেৱনাথ। এয়া জিৎ ঘোষৰ নেতৃত্বত জ্ঞানজ্যোতি জুনিয়ৰ কলেজৰ গ্ৰুপ। এয়া আছে বঙাইগাঁও হাইস্কুল বয়জ গ্ৰুপ। তেওঁলোকক নেতৃত্ব দিছে বন্ধু সিংহাই। এয়া জুৰি বৰ্মনৰ নেতৃত্বত পুৰণি বঙাইগাঁও হাইস্কুলৰ গাৰ্লছৰ গ্ৰুপ। মুখ্য অতিথিক এইবাৰ অভিবাদন জ্ঞাপন কৰিছে বঙাইগাঁও কলেজৰ NSS বয়জ গ্ৰুপৰ দলটিয়ে। তেওঁলোকক নেতৃত্ব দিছে গুলজাৰ আলীয়ে। এয়া স্তুতি তপাদাৰৰ নেতৃত্বত নৰ্থ বঙাইগাঁও হাইস্কুলৰ ছাত্ৰী দল। এয়া কুলদীপ নাৰায়ণ ৰয়ৰ নেতৃত্বত বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ স্কাউট দলে মুখ্য অতিথি ডাঙৰীয়াক অভিবাদন জ্ঞাপন কৰিছে। এইবাৰৰ দলটি হৈছে নৰ্থ বঙাইগাঁও হাইস্কুলৰ ছাত্ৰৰ শাখা। তেওঁলোকৰ দলৰ নেতৃত্ব দিছে প্ৰশান্ত ৰাজবংশীয়ে। এয়া সুভাজ্যোতি নাথৰ নেতৃত্বত শান্তিধাম কালিবাৰী হাইস্কুলৰ গাৰ্লছৰ গ্ৰুপ। নেতৃত্ব দিছে নেহা চাম। আৰু শান্তিধাম কালিবাৰী হাইস্কুলৰ ল'ৰাৰ দলটোৰ নেতৃত্ব দিছে সুভাজ্যোতি নাথে। এইবাৰ অভিবাদন জ্ঞাপন কৰিছে অমৃত পোদ্দাৰৰ নেতৃত্বত বঙাইগাঁও বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰসকলে। আৰু তেওঁলোকৰ পিছতে আছে দীপাঞ্জনা চৰকাৰৰ নেতৃত্বত বঙাইগাঁও বিদ্যাপীঠৰ ছাত্ৰী দল। এয়া ৰাধিকা বিশ্বকৰ্মাৰ নেতৃত্বত বঙাইগাঁও টাউন গাৰ্লছ ছেকশ্যনৰ দল। এইবাৰ মুখ্য অতিথি ডাঙৰীয়াক অভিবাদন জ্ঞাপন কৰিছে কৌশল যোজনাৰ ছাত্ৰসকলে। তেওঁলোকক নেতৃত্ব দিছে মৃদুল ৰয়ে। এয়া অভিযানৰ নেতৃত্বত হিন্দী বিদ্যালয়